साला मूड प्रेमिकार কোন মাইকিলা ওলাবে কি সালা পাগল লখলা ওছেনকে না মই যেনে কও তেনে কাম কৰিবা আরে কইতে মে সবাই নে আস্তে আস্তে গাড়ি গাড়ি খতম কৰি কিছে আরে নাম মুখ ফালিয়া মোৰ প্ৰেমিকৰ লগতে ঘূৰি ফুৰে আজিলৈকে তাই লগত ঘূৰা খাও কোন মাই শুনা মই যেনে দৰে কও কাম তেনে দৰে কৰিবা সালা এই কালিয়ক চিনি পনাই আরে নাম মোৰ কালিয়া মোৰ দৰে নাই কোনো সালিয়া কিবা করুন দেখো মোৰ প্ৰেমিকৰ লগত সালা মোৰ প্ৰেমিকাৰ লগত কি ঘূৰি ফুৰে সালা মোৰ প্ৰেমিকাৰ লগত হি ঘূৰি ফুৰে আজিলৈকে তাইৰ লগত ঘূৰি ফুৰা কাৰণ সাহস হোৱা নাই সালা কোন মাইকিলা ওলাবে পিছালা বাঘৰ লগত খেল কৰিছে খতম কৰি পেলাম সালা আৰে নাম মোৰ কালিয়া মোৰ দৰে নাই কোনো সালিয়া বল আরেকবার বল খাই লৰিব মই শুনিব দিছো বলা এনেতে কালিয়া আৰু ইলা পলাই দিয়া বলা হেৰ এই হিৰো গাভৰু ছোৱালী দেখালে বোলে প্ৰেমত পৰিছা নহয় আৰু প্ৰেম কৰিবলৈ তই ছোৱালী বিচাৰি নাপালি ঐ পিছে ছ তাক লৈ বল ঐ মই মাৰ লওঁ তোক মই গো দি গলে হ্যাঁ দুমরা তোক মই ইগো মাইক অপশন হৈ দিছো পিস্তল লাগিব লাগে হিৰো জানা এই হিৰো সালা প্ৰেম কৰিবলৈ আহিছ ন আৰু প্ৰেম কৰিবলৈ তই ছোৱালী বিচাৰি নাপালি সালা তোক মই ঐ পিছে ছ তাক লৈ বল কি যা পলি দি এই মাৰ এই বাম মাইয়া সাইলন কি আরে নাম মোৰ কালিয়া মোৰ দৰে নাই কোনো সালিয়া সালা তোক চাইলম সালা তোক উঠাই নিদিম সালা মারি মারি বাজে একটা লবা লাগিব মারি লয় কালিয়া আরে নাম মোৰ কালিয়া মোৰ দৰে নাই কোনো সালিয়া সালা এই আমাক মাৰে সালা এই কালিয়া চিনি পনাই খতম কৰি দিম সালা পুহি ৰাখিছো এটা সামান্য লৰাকে মাৰিব নোৱাৰা আরে দাদা ই হামালে লরে নহয় ডেঞ্জার হয় চুপ খতৰ পছৰা হত শুনা এইবাৰ জালখন কটকটীয়া কৰিব লাগিব আৰু যাতে সি পাখি যাব নোৱাৰে তাক সালা খতম কৰি পেলাম সালা আরে নাম মোৰ কালিয়া মোৰ দৰে নাই কোনো সালিয়া বল বল আছে মুড়ি আছে চুপ মামা আপো কি হয় এ স্যার একো নহয় এই বেমাৰটো ঠিক আছে মই আহিছো দে মৰিবি তই তো নিজে মৰিবি লগতে মুকু মাৰি হেৰিবি আহা মামা মামা ইমান ভয় কৰিছ কিয় মামা আরে মামা ইমান ভয় কৰিছে কিয় মে শুনা এইবোৰ কথা বাদ দিয়া এতিয়া হাগৰিকা ক'ত আছে বিচাৰিব লাগিব চুপ এইবাৰ ওলাও হাগৰিকা ক'ত আছে বিচাৰি উলিয়াব কালিয়া হাতে ন কালিয়া আরে নাম মোৰ কালিয়া মোৰ দৰে নাই কোনো সালিয়া এই কালিয়াৰ বাহিৰে হাগৰিকা কাৰো হ'ব নোৱাৰে হাগৰিকা কেৱল মোৰ আৰু যে তাইক মোৰ পৰা কাঢ়ি লৈ যাব বিচাৰে তাক মই খতম কৰি পেলাম শুনা তাইৰ সকলো খবৰ ৰাখি থাকিবা আরে নাম মোৰ কালিয়া মোৰ দৰে নাই কোনো সালিয়া ওকে ওকে ভালে 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 কৈছো তুমি ইয়াৰ পৰা নহয় দাদা আজি দেখাবানে তোক ইয়াতে শেষ কৰি পেলাব মই জানো সকলো প্ৰেমিকাৰ ভাই ককায়েকবোৰে প্ৰথমতে এনেকুৱাই কৰে পিছত কিন্তু মানি লয় ৰাম মই পাগল হৈছো ঠিক কথা কৈছা মই প্ৰেমত পাগল হৈ গৈছো আৰু এই পাগল প্ৰেমিকৰ কবিৰাজ তুমি ডাক্তৰৰ এইবোৰ কথা বাদ দিয়া আৰু ইয়াৰ পৰা ময়ো ভাল নাপাওঁ সেইকাৰণে তোমাৰ ওচৰলৈ আমাৰ ভাল পোৱাৰ কথা ক'বলৈ মই এইবোৰ ময়ো ভাল নাপাওঁ সেইকাৰণে চিধা তোমাৰ ওচৰলৈ আহিছো আমাৰ ভাল পোৱাৰ কথা ক'বলৈ চুপ
ভালকৈ কথা বাদ দিয়া ভাগিনা আহিছে সি আহি যদি তোক ইয়াত দেখা পায় তোক ইয়াতে পুতি পেলাব আৰু তোৰ লগতে মোকো উদাই নেৰিব বৰ এতিয়া নাযাওঁ মামা কথা দিয়া মামা কি যে বিপদ মানে এইবোৰ কথা কব লাগিলে এখন মহাভাৰত হব কি যে বিপদ বলা 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 নাযাওঁ কি যে বিপদ নাযাওঁ কি যে বিপদ এই ৰ নোযোৱা নাযাওঁ কি যে বিপদ সেইখন তোৰ কি বাপেকৰ হৈ পাইছ হা ততে তই বাঘৰ ঘৰতে সোমাইছ আৰু এই গুহাত সোমা মানে তই আৰু বাচি যাব নোৱাৰ বুজিছা তই আৰু বাচি যাব নোৱাৰ ভগৱানে হব ইয়াৰ পৰা মই তোৰ ভৰিত ধৰিছো আৰে মই এজন ডাঙৰ মানুহ মই তোৰ মামা মই তোৰ ভৰিত ধৰিছো আৰে তোৰ কোনো প্ৰতিক্ৰিয়া নাই আচৰিত তই এবাৰ বাধাও নিদিলি তই সঁচাকে কাগজ আৰে মজনু যি কৰিব মন যায় সেই ঘৰত গৈ কৰিবি বৰ এতিয়া আহিছো অকলে বৰ এতিয়া ৰবা শুনা আহিছো অকলে চাওঁতে কিন্তু সকলো যাওঁ কথাটো আৰু মনত ৰাখিবা ব'লা মামা ব'লা শুনা মেনেজাৰ সময়মতে সকলো কাম শেষ কৰাৰ দায়িত্ব কিন্তু তোমাৰ দেখিছ ডাঙৰ মানুহৰ সৰুৰ কেনেকুৱা কেনেকৈ সজাই থোৱা আছে এটা বস্তুৰ ওপৰত কিন্তু তুমি হাত নিদিবা সকলোবোৰ দাবী সেই বিদেশী বস্তু মামা ভিতৰত কিন্তু এটা দেখি বস্তু আছে আৰে মামা আপুনি ইয়াত কিয় চৰ মাৰিলে তই নুবুজিব ভাগিন সি কেতিয়াবাৰ পৰা সেই তাকে বকি আছে ই বাৰু কি বকিছে ই কৈ আছে ভিতৰত যিবোৰ বস্তু আছে সেইবোৰ বস্তু বিদেশী বস্তুতকৈ দেখি বস্তু বৰ সুন্দৰ ঠিকেই কৈছে তো মই আগতে বুজাই নাছিলো এতিয়াহে বুজি পালো যে আচলতে মই দেখি বস্তুৱে ঘৰবোৰ সজাব লাগিছিল সজোৱা উচিত আছিল এই দেখি বস্তুৱে ঘৰখন সজোৱা উচিত আছিল ছাৰ আপুনি কোনো চিন্তাই নকৰিব মই আহিছো নহয় সকলোবোৰ ধুনীয়াকৈ সজাই দিম কিশোৰ সজোৱা ভাগিনা এতিয়া আহা বুজিয়ে নাপাওঁ আজি তোমাৰ লগত একেলগে ব্ৰেকফাষ্ট কৰিম পিছে মামা আপুনি যে কি যে কথাবোৰ কৈ থাকে নহয় মই একো বুজিয়ে নাপাওঁ ব'লা আজি আমি একেলগে ব্ৰেকফাষ্ট কৰিম আৰু এই যে তোমাৰ লগত অহা ল'ৰাজন ক'ত গ'ল ছাৰ মই ইয়াতে আছো ছাৰ তুমি তোমাৰ কি কাম আছে ইয়াত হা কি কাম আছে তোমাৰ ইয়াত যোৱা হোটেলত গৈ কিবা এটা খাই আহিবাগৈ যোৱা ভাবিছিলো ডাঙৰ মানুহৰ ঘৰ একেলগে ব্ৰেকফাষ্ট কৰি তুমি কৈছা হোটেলত গৈ খাব ইয়াত মোৰ একো আপত্তি নাই হোটেলত গৈ খাব পাৰিম যদি কোনোবাই গম পায় ছাৰৰ ঘৰত আহি হোটেলত খোৱা বুলি তেনেহলে ছাৰৰ কি মান সন্মান থাকিব ঠিক কথাকে কৈছে মামা আপুনি কেনেকুৱা ধৰণৰ মানুহে সি আমাৰ ঘৰত আমাৰ আলহী আমাৰ ইয়াত নাখায় হোটেলত গৈ খাব সি কেতিয়া হ'ব নোৱাৰে আজি আমি একেলগে সকলোৱে ব্ৰেকফাষ্ট কৰিম কি যে বিপদ